হ্যালো বন্ধু, কেমন আছো? আশা করি ভালো আছো। তো আজকে আমি আপনাদের জন্য নিয়ে আসছি একটা আসামিস কৌতুক। আসাম ভাষায় বলবো। আমি তো আসামেরই, তো মানে বাংলাও বলি, আসামিস সব বলি। তো আসামের ভাষায় আজকে কবিতা বলবো। তো ভিডিওটো আরম্ভ করা হোক, ঠিক আছে? এদিনা কি হল, আমাৰ ঘৰত ইমান ডাঙৰ এটা চোৰ আহিলে যে তেখেতে কি কৰিলে, আহি পেলাই আমাৰ যি ঘৰত LED আছিল টিভিটো, সেই LED টিভিটো চুৰি কৰি লৈ সি পলায়ন কৰিছে। পলায়ন কৰি সি যাই আছে, মই তাৰ পিছে পিছে যাই আছোঁ। যাই থাকোঁতে মই কি কৰিছোঁ, সি হঠাৎ ৰখি গৈছে। ৰখি পেলাই মোক কৈছে, দাদা মোক কিয় দৌৰি আছে আপুনি? মই কৈছোঁ, তই যি টিভিটো চুৰি কৰি আছা, দাউৰি আছোঁ, মই কি তোৰ পিছত দাউৰি নাযাওঁ নেকি? ঠিক আছে দাদা, মই টিভি নলওঁ। গতিকে ঠিক আছে, আপুনি টিভি আপুনি ঘূৰাই লওক। মই কৈছোঁ, নহয়, মই টিভি ঘূৰাই ল'ব অহা নাই, মই তোৰ পিছে পিছে ৰিম'টডালহে লৈ আহিছোঁ। চুৰে কয়, কিয়? সেইটো কিয়? বেটা, তই টিভিটো আনছা, ভালেই কৰছা। ঘৰত অৰ্ধাংগিনী চিৰিয়েলৰ কাৰণে আমি আজি IPL চাব নোৱাৰোঁ। গতিকে ঘৰৰ মাইকী তিৰোতাবিলাক ইমান যে আগবাঢ়ি গৈছোঁ অৰ্ধাংগিনী চিৰিয়েলৰ বাবে, গতিকে আমি টিভি চাবাই নোৱাৰোঁ, টিভিৰ সন্মুখত যাবাই নোৱাৰোঁ। সেইকাৰণে মই ভাবিছোঁ, তই যি টিভিটো লৈ আহিছ, তই ৰিম'টটোও লগত লৈ টিভিটো কেনেকৈ চলাবি? তেতিয়া চুৰে কয় যে দাদা, মই আৰু ভাবিছিলোঁ এইটো কিবা কম্পিউটাৰৰ মনিটৰহে, এইবাবেহে মই লৈ আহিছোঁ। টিভি যদি হয় মই আৰু নালাগে, মোৰো ঘৰত সেই একেই অৱস্থা। আপোনাৰ ঘৰত অৰ্ধাংগিনী, মোৰো ঘৰতো অৰ্ধাংগিনী। তো সেইকাৰণে মই টিভিটো নলওঁ, আপুনি লৈ যাওক। মই কৈছোঁ, নহয় নালাগে, আপোনাৰ টিভিটো আপুনি লৈ যাওক। চুৰি কৰিছে, আপুনি ল'বাই লাগিব, এনেকুৱা নহয়। তাৰপিছত চুৰটোৱে কৈছে, নহয় চুৰি কৰিছোঁ গতিকে আপুনি, মইতো ধৰা পৰিছোঁ, আপোনাক দি যাম। মই কৈছোঁ, নহ'ব, সেনেকৈ একো নহয়। আৰু এটা কথা, সেইটো ভাল লাগিব আপোনালোকে চাগে। গতিকে সেইটো হ'ল, গুৱাহাটীৰ বাছত এদিনা মই যাই আছিলোঁ, যাই থকা অৱস্থাত গাড়ীটো ইমান ভিৰ, হিন্দী মানে কৈ আছে, খানাপাৰা, জালুকবাৰী, মাছখোৱা, লতিবাৰী, কিবাকিবি, আৰু আহক খালী গাড়ী আহি যাওক। তো কোৱাৰ লগে লগে একদম গাড়ীত কিন্তু পূৰা ভিৰ দেই, তথাপি সোমাব পৰা নাই, সোমাইছে। কিবাকৈ বাটত এজনী ছোৱালী পাইছে, উঠাই দিছে, ল'ৰা পাইছে, উঠাই দিছে। আৰু মাজে মাজে কি কৈ আছে জানানে, বাছত কিন্তু জেগা নাই দেই একদম। বাইদেউ অলপ আগবাঢ়ি যে ফাঁক কৰি দিয়ক, ভাইটি সোমাই দি কৈ আছে। তেনেকৈ কৈ যাই আছোঁ, গাড়ীটো পূৰা ভিৰ আছে। ইয়াৰ মাজত এজনী ধুনীয়া ছোৱালী এজনী আহিছে। অহাৰ পাছত তেখেতে কি কৰিছে, বাছত থিয় হৈ যাই আছে। গাড়ীটো ইমান ভিৰ যে বাকী ল'ৰা বোলে ছোৱালীটোক বহুত ডিষ্টাৰ্ব কৰিবলৈ লাগিছে, কিবাই হেঁচা মাৰিছে, কাবাই পিছফালৰ পৰা ঠেলি দিছে, এনেকৈ কিবা এটা কৰিছে। তো ছোৱালীজনী বৰ আঘাত পাই চাই আছে। তো কি কৰি ভাবি পোৱা নাই, সি চিন্তা কৰি আছে। পিছত লগৰ চিটত এটাত বুঢ়া মানুহ এজন বহি আছিল, বৃদ্ধ বয়সীয়া মানুহ। তেতিয়া বুঢ়াজনে ভাবিছে, ছোৱালীজনী ইমান অসুবিধা হৈ আছে, তাতকৈ মোৰ চিটত বহিবলৈ দিলে ভাল হ'ব কিজানি। ছোৱালীক একচুৱেলি আমি তিৰোতাক ৰেচপেক্ট কৰিব লাগে। আমাৰ ভাৰতৰ এইটো নীতি হয় যে ছোৱালীক সদায় আমি মাতৃ ভগ্নী বুলি ভাবোঁ। গতিকে সেই বুঢ়াজনে কৈছে, মাজনী তুমি যদি বেয়া নাপাবা, মোৰ কোলাত আহি বহি যাব পাৰা। তেতিয়া ছোৱালীজনী ভাবিছে, ভালেই হ'ব চাগে, ডেকা ল'ৰাবিলাকৰ হেঁচা ঠেলা খোৱাতকৈ বুঢ়াৰ কোলাত বহি যাওঁ, তাতে মোৰ অলপ সন্মানো থাকিল, মই অলপ বাচি গ'লোঁ। তো কোলাত বহি যোৱাৰ পিছত এনেকৈ যাই আছে, মই চাই আছোঁ। কিন্তু যাই আছে মোটামুটি আধা ঘণ্টা যোৱাৰ পিছত বুঢ়াজনে কি কৈছে জানানা, কয়, মাজনী তুমি এতিয়া আৰু উঠি যোৱা, কোলাত বহিব নালাগে। ছোৱালী কৈছে, কিয়, কিবা অসুবিধা হৈছে নেকি? তেতিয়া বৃদ্ধ মানুহজনে কৈছে, নহয়, মই ভাবিছিলোঁ যিমান বুঢ়া, এতিয়া আধা ঘণ্টাতে গম পাইছোঁ মই কিন্তু সিমান বুঢ়া নহয়। গতিকে আপোনালোকেতো বুজিয়ে পাইছে ভিডিঅ'টো কেনেকুৱা লাগিছে। এতিয়া ভাল লাগিলে আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ বাংলা এছামিজ কমেডি ভিডিঅ' পাব মোৰ এই হাঁহিৰ চেনেল ভিডিঅ'টো আপুনি লাইক শ্বেয়াৰ কৰি, আৰু লগতে বেলেগ বন্ধুসকলক লগত শ্বেয়াৰ কৰি দিয়ক, হোৱাটছআপ মেছেজ আৰু লগতে ফেচবুকত শ্বেয়াৰ কৰক, যাতে মোৰ ভিডিঅ'টো আপোনালোকৰ সকলো ফ্ৰেণ্ডবিলাকে চাব পাৰে। গতিকে থেংক ইউ, ভাল লাগিলে লাইক কৰিব। আৰু একো নহয় দে, হ'ব দে।